নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে আছে। মোৰ ইউটিউব চেনেল কল্যাণ জ্যোতি বৰুৱালৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি দেখিছে ৰ'দটো কেনেকুৱা, একদম এইকেইদিন মানে পূৰা একদম ৰ'দ দিছে, একদম ক'তো ওলাই অহা নাই, মানে একদম কি ক'ম আৰু পূৰা ৰ'দ। বহুত দিনৰ পৰা মানে ফটো মাৰিব যাম বুলি ভাবি আছিলোঁ। আজি লগৰটোকো মই ফোন কৰি ক'লোঁ যে ফটো মাৰিব যাওঁ ব'ল বুলি। আজি আহিছোঁ মানে অলপ ইয়াত আমি এতিয়া আছোঁ মানে আমি ডিমৌ এডোখৰ দেখিছে পূৰা ডিমৌ এডোখৰ জেগাডোখৰ কি বুলি কয় নাজানো খালি, আৰু এই চিটি বৰ্ডৰ ওচৰতে মানে ডিমৌ। আৰু এইফালে চক পূৰা বাগান, একদম বাগানেই এইটো। মানে ফটো চটো নাইকিয়া হৈ গ'ল বহুত দিনৰ মূৰত, মানে সেইটো কাৰণে আজি আহিলোঁ আৰু মাৰিব। আৰু ভিডিঅ'বিলাক আপোনালোকে চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। আপোনালোকে কমেণ্ট চমেণ্ট নকৰে মানে, আৰু মানে মই কেনেকুৱা ষ্টাইলৰ ভিডিঅ' বনালে সেইটোও মোক আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ' কোৱালিটিটো আপোনালোকে অলপ হেৰি পায়, কিন্তু মানে কি কৰিব আৰু দুখীয়াসকলৰ পইচা চইচা নাই, মানে মোবাইল এটা ল'বলৈও ঘপককৈ এতিয়া। আৰু এইটোতে মানে বনাই আছোঁ মই, এইটোতে চব কৰোঁ মানে কাম। সেইটো কাৰণে মানে অলপ কোৱালিটিটো ল' আহে, কিন্তু তেও বনাইছোঁ আৰু আপোনালোকৰ কাৰণে। ভিডিঅ'টো চাই থাকক আপোনালোকে। এইফালে দেখিছে আমাৰ একদম কেমেৰামেনে পূৰা ফটো মাৰি আছে বাইকখন নিজৰ। আৰু চাওঁ ইয়াত 2 কপিমান মাৰোঁ, আৰু নেক্সট লোকেশ্যন ক'ত যাব পাৰোঁ চাই লওঁ। আৰু মানে বেলেগত মাৰিবগৈ লাগিব। আৰু আমি দুটা আহিছোঁ মানে, আৰু ঢেৰ নাই আহা। ঢেৰ আহিলে গম পায় নহয়, আৰু ফটো চটো মাৰিবলৈ নাপাওঁ, মানে এনেই ৰখি থকা হয়। তো সেইটো কাৰণে আমি দুটাই আজি আহিলোঁ, আৰু কাকো কোৱা নাই বাৰু ইভাগে আমি দুটাই মানে বনালোঁ, নহ'লে ইভাগে ঢেৰ আহে মানে ফটো মাৰোঁ বুলি ক'লে। আজি দুটাই আহিছোঁ, অলপ এনেই ইয়াতে মাৰি লৈ যাওঁ। মোক দেখিছে একদম কেমেৰা চেমেৰা লৈ একদম পূৰা ৰেডি হৈ আছোঁ, মানে ল'ৰা আমাৰ প'জ দিব এতিয়া। এইফালে বাইক ৰখাই থৈছে, মোৰকেইটা এডোখৰত ৰখাই থৈছে, আৰু পজিশ্যনটো মই লৈ লওঁ এতিয়া। যা এইফালে ল'ৰা যা। এতিয়া কেমেৰামেন হৈ লৈছোঁ, একদম পূৰা বহি লৈছোঁ, পূৰা ফটো মাৰোঁ এতিয়া। এইফালে ল'ৰা দেখিছে একদম প'জ দি আছে, একদম ফটো 2 কপিমান মাৰি দিম ইয়াকো। চাই থাকক আপোনালোকে কেনেকৈ মাৰোঁ। আৰু আপোনালোকে ভিডিঅ'বিলাক চাই আকৌ কমেণ্ট চমেণ্ট নকৰে, কৰিব বহুত দুখ লাগে, মানে এই অন্তৰত লাগি যায়। তো আপোনালোকে যোনে চাই আছে কমেণ্ট কৰিব। আৰু মানে আগত থাকি ভিউজবিলাক কমিছে মোৰ ভাগৰ, কেলৈ নাজানো, আৰু আপোনালোকে জানে কি বেয়া পাইছে। তো ভিডিঅ'বিলাক চাব আপোনালোকে। আৰু ইয়াত দেখিছে ল'ৰা প'ষ্ট দি আছে, ফটো কি কৰি পাই লওক, তাৰপৰা আপোনালোকক লগ পাইছোঁ। এতিয়া দেখিছে একদম বাইকৰ ওপৰত মই পূৰা ফটো মাৰিবলৈ একদম ৰেডি। এইফালে কেমেৰামেন, এতিয়া মই মাৰি দিছিলোঁ তাক, এতিয়া ই মোক মাৰি দিব। মুখনত মাৰি লওঁ ভালকৈ। এনেই প'ষ্ট দি থাকিম নি মই এনেকৈ? এইফালে চাই আছোঁ। তাৰপৰা ই ফটো মাৰি ল'ব, এতিয়া ময়ো মাৰি লওঁ ধুনীয়াকৈ। নে কি কয় আপোনালোকে? মাৰি লওঁ 2 কপিমান, বহুত দিন ফটো মৰা নাই একদম। এতিয়া ফটো চটো মাৰি ইয়াত হ'ল মানে, আৰু নেক্সট লোকেশ্যন এটা যাম বুলি ভাবিছোঁ। যেনেকুৱা গৰম দিছে মানে একদম কি কয়, জ্বলি যাওঁ লাগিছে। আৰু ফটো মাৰা দেখি দেখিছে আমাৰ এইকেইটা ছাগলী ৰখি আছে। ছাগলীকেইটাকো ফটো মাৰি দিব লাগিব এতিয়া। আৰু গৈ থাকক নেক্সট লোকেশ্যনলৈ যাওঁ, আৰু ভিডিঅ'টো চাই থাকক আপোনালোকে সম্পূৰ্ণৰূপে। তো এতিয়া যাওঁ আৰু ইয়াৰ পৰা ব'ল। এতিয়া গৈ থাকোঁ আৰু নেক্সট লোকেশ্যনত, চাই থাকক ভিডিঅ'টো। গৰমত একদম ফাটি যাওঁ কৰিছে। অলপ তেতিয়ালৈ গৈ থাকোঁ এতিয়া বাইকখনত নহয় পূৰা একদম পূৰা পাহাৰৰ ওপৰত উঠি আছে গতে লাগে এখনত উঠি থাকিলে। অলপ গৈ থাকোঁ এতিয়া। হেল্ল' চাই লওক একদম এইডোখৰ খাতৰা একদম। চলো
এটা ষ্টাৰ্ট মানে দেখোন এতিয়া আমি গৈ আছোঁ পূৰা একদম ফটো মাৰিব আৰু নেক্সট লোকেশ্যন যাম বুলি আহিছোঁ আঠাবাৰী গৈ আছোঁ এতিয়া নেক্সট লোকেশ্যন আহি পালোঁ ইয়াতো দুকপিমান মাৰোঁ ফটো একদম আৰু গৰমটো কি ক'ম আৰু একদম পূৰা মানে কি কওঁ কি নকওঁ লাগিছে একদম এনেই আহিলোঁ ক'তো লাগিছে একদম মানে ক'বই পৰা নাই তেওঁ পূৰা এতিয়া আহি মানে ইয়াত ফটোশ্বুট দুখনমান কৰি লওঁ আৰু এইফালে চাওক মানে গোটেই এইফালে বাগানে বাগান আমাৰ এইফালে মানে বাগান ধেৰ আছে চবতে মানে বাগানে বাগান আমাৰ ঘৰৰ ওচৰতো পূৰা বাগান আছে আৰু সেয়া আৰু কি আৰু এইখন চাই লওক বাইকখন অলপ আৰু এতিয়া দুখনমান মাৰি লওঁ তাৰপৰা ঘৰলৈ যাওঁগৈ আৰু একদম ফটো চটোবোৰ ইমান মাৰিলোঁ বাটেও আৰু মাৰিবলৈ মন নাই মানে বৰ বেছি আৰু 5খনমান মাৰিলোঁ নি মই ফটো বেছি নাই মই মানে আৰু লগতেও মাৰিলে দুখনমান তো সেয়াই আৰু গৰমটো পূৰা দিছে মানে এতিয়া যাওঁগৈ আৰু ইয়াতো ফটো দুখনমান মাৰিলোঁ আৰু একো এটা খাই নাহিলোঁ মানে একদম কিবা লাগিছে মানে ভোক লাগি গৈছে তো হোটেললৈ যাওঁ এতিয়া তো হোটেলতে লগ পাইছোঁ আপোনালোকক এতিয়া আহি দিব্যশ্ৰী হোটেল পালোঁহি আৰু ওপৰলৈ গৈ থাকোঁ কিবা এটা খাই লওঁ ইয়াতে তাৰপৰা খাই পিনে লগ পাইছোঁ এইটো চক সেইফালে আমাৰ ডিমৌ চাৰিআলিটো আছে আৰু এইডোখৰ লিটাৰ ৰোড বুলি কয় আৰু আমি দিব্যশ্ৰী হোটেলৰ ফ্ৰণ্টত আছোঁ এতিয়া ওপৰৰ পৰা ভিউটো চাই লওক অলপ এইখনে দিব্যশ্ৰী হোটেল দেখিছে আৰু ইয়াত বহি আছোঁ এতিয়া আমি অৰ্ডাৰ দিলোঁ মানে এতিয়া বস্তু আহিবলৈ ৰখি আছে ৰখি আছোঁ আৰু ধুনীয়া এটাই মানে কি ক'ব হোটেলৰ আপোনালোকক চৌপাশটো দেখুৱাই দিছোঁ মানে কেনেকুৱা হোটেলখন এয়া ক'লে চব আমাৰ অৰ্ডাৰ আহি গ'ল একদম মই খোৱাই নাই এইজনে আগতে দিলেই মই খোৱা দেৰি নকৰোঁ খাই লওঁ খাই বৈ সম্পূৰ্ণ ৰেডি এতিয়া ঘৰলৈ যাওঁগৈ আৰু এই জাষ্ট আহি ঘৰ পালোহি আৰু ভিডিঅ' কৰা নহ'লে মানে তাতে ইমান গৰম উঠিলে আৰু ৰ'দটো কেনেকুৱা আজি আপোনালোকে গম পায় তো এতিয়া ঘৰ পালোহি মানে আৰু তাত ভিডিঅ' কৰা নহ'ল যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু মোৰ চেনেল যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আকৌ অন্য ভিডিঅ'তে লগ পাম আপোনালোকক আজিলৈ বাই বাই